हेलो दोस्तों यानुस ब्लॉग चेनेलলৈ পুনৰ স্বাগতম জনাইছো তোমালোকৰ কাৰণে এটা অন্য ভিডিও বনাবলৈ আহিছো তেনেহলে ভিডিওটো বনাম বলা দেখিছা বেটুপাতত মই কিহৰ ওপৰত ভিডিও বনাব বিচাৰিছো আমাৰ সকলোৱে মন যায় হৰিটো সুন্দৰকৈ ধৰি ৰাখিবলৈ ভাবিলো মইও মোৰ চেনেলত ঘৰতে কিদৰে তোমালোকে ডাম্বেল মাৰি বা প্লেট দাঙি পিনি বডি বনাব পাৰি মাত্ৰ 50 টকাত তোমালোকে ঘৰতে ডাম্বেল প্ৰস্তুত কৰি পিনি ওয়েট মাৰিব পাৰিবা কেনে ধৰণে ওয়েট মাৰিব লাগিব তাক মই তোমালোকক দেখাব বিচাৰিছো মই 1997 চনতে মই ওয়েট লিফটিং কৰিছিলো অৰ্থাৎ মই এই হৰিচৰ্চা কৰিছিলো তাত মই 99 চনলৈকে মই 3টা বছৰ মই ব্যায়াম কৰিলো তাৰ পিছত মই কৰা নাই এতিয়া মোৰ 45 ইয়াৰ হৈছে ভাবিলো মইও এতিয়া ব্যায়াম কৰিম বা ওয়েট মাৰিম বুলি ভাবিছো ডাম্বেল দাঙি বুলি ভাবিছো হেতু মইও ব্যায়াম কৰি যাম তোমালোককো ব্যায়াম কেনে ধৰণে কৰে এই বিষয়ে মই তোমালোকক ভিডিও বনাইছো এই ভিডিও তোমালোকক মই এটা কৈ প্ৰত্যেকটো ভিডিও মই তোমালোকক দি যাম যেহেতু জিমত যাবলৈ হলে যথেষ্ট সমস্যাৰ সন্মুখীন হয় জিমলৈ যাবলৈ যথেষ্ট পইচাও প্ৰয়োজন হয় ঘৰতে নিজেই ডাম্বেল প্ৰস্তুত কৰি কেনেকৈ মাৰিবা গতে জিমলৈ যাবলৈ তোমাৰ ধৰিলোৱা জিমত এডমিশন ল'বলগীয়া হয় জিমত ফিজ দিবলগীয়া হয় সেইকাৰণে জিমলৈ বহুতো লোৱাই যাব নোৱাৰে কিন্তু সকলোৱে মন যায় যে শৰীৰটো এটা সুন্দৰকৈ ধৰি ৰাখিবলৈ জিমত নগৈ ঘৰতে কেনেকৈ ডাম্বেল মাৰিবা তাকে মই তোমালোকক দেখাব গৈ আছো যদি তোমালোকে মোৰ ভিডিওটো চাই আছা তেনেহলে স্কিপ নকৰাকৈ চাব লাগিব যদি স্কিপ কৰি চোৱা তেনেহলে তোমালোকে একো শিকিব নোৱাৰিবা বা একো বুজি নুঠিবা যেহেতু মই তোমালোকক সম্পূৰ্ণ বডি কিদৰে বনাব পাৰি বা ডাম্বেল কি ধৰণে মাৰিব পাৰি এটাকৈ তোমালোকক মই স্কিপ কৰি মই তোমালোকক দি যাবলৈ চেষ্টা কৰিছো তোমালোকে মোৰ ভিডিওটো সম্পূৰ্ণ কথাবোৰ গুৰুত্ব সহকাৰে ল'ব লাগিব যেহেতু এই ব্যায়াম কৰা হয় ব্যায়াম তোমালোকে ওচৰত থকা হলে তোমালোকক মই দেখালো হলে এনে ধৰণে কৰে বুলি বা এতিয়া তোমালোকে মোৰ ভিডিও চাই তোমালোকে ব্যায়াম কৰিব লাগিব গতিকে তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব নহলে তোমালোকে মোৰ এই ভিডিওবোৰ নাপাবা কাৰণ ইটো পিছত হিটো ভিডিও মই মোৰ ডেসক্ৰিপচনত দিয়া হৈছে ভিডিওখিনি সাবস্ক্ৰাইব কৰি ললে তোমালোকে মোৰ কথাখিনি গুৰুত্ব সহকাৰে ল'ব লাগিব যেহেতু তোমালোকে মোৰ ভিডিও চাই যদি ব্যায়াম কৰিব বিচাৰিছা এটো মই যেনে ধৰণে কম বা যি ধৰণে দেখাম তোমালোকে তেনে ধৰণে কৰি যাব লাগিব আৰু তোমালোকক মোৰ চেনেলটো যদি তোমালোকে সাবস্ক্ৰাইব নকৰা তেনেহলে ভিডিওবিলাক নাপাবা মই আমাৰ মোৰ ভিডিওখিনি লিংকছত দিয়া আছে এটা কৈ তোমালোকক প্ৰত্যেকটো ভিডিও কেনে ধৰণে মই কি ধৰণে ক'ত কি ব্যায়াম কৰিব লাগে তাক মই দিছো তোমালোকে হয়তো ইউটিউব চেনেলত চাইছা ইউটিউব চেনেলত গোটেই সম্পূৰ্ণ তোমালোকে এই ওয়েট লিফটিং বা বডি বনোৱা বা মাসুল বনোৱা ইয়াৰ প্ৰত্যেকটো মানে সিএলকে নোপোৱা এটা কবা এটা তেনে ধৰণে দিয়ে কিন্তু মই তেনে ধৰণে নহয় তোমালোকক মই হ্যান্ড থ্ৰ বা বডি বা লেগৰ প্ৰত্যেকটো ক্ৰছ মই সিএলকে তোমালোকক দি যাম তোমালোকে কিন্তু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব লাগিব নহলে তোমালোকে এই গোটেই ভিডিওখিনি তোমালোকে নাপাবা তেনেহলে বডি কেনেকৈ বনাব পাৰি তাৰ বিষয়ে আহো 2 নম্বৰ পাৰ্টত ভিডিওত মই আৰম্ভণিৰ পৰা তোমালোকক মই দেখাবলৈ চেষ্টা কৰিম এটো মোৰ প্ৰথম পাৰ্ট ভিডিও এটো তোমালোকে মোৰ 2 নম্বৰ পাৰ্ট ভিডিওটো চাব লাগিব তাতহে দেখিবা মই প্ৰথম আৰম্ভণিৰ পৰা কি ধৰণে মই ব্যায়াম কৰিব লাগে বা কেনে ধৰণে শৰীৰ চৰ্চা কৰিব লাগে তাক মই 2 নম্বৰ পাৰ্টত ভিডিওটো দি আছো ওকে